যিখিনি প্ৰত্যক্ষদৰ্শী হিচাপে আৰু যিখিনি শুনি আছোঁ, যিখিনি দেখি আছোঁ, সেইখিনি আজি বিশেষকৈ কি হ'ল, আজি আমাৰ হিন্দু ধৰ্মাৱলম্বীৰ মানুহৰ কিছুমানে আমি যিটো চ'ত মাহৰ লাষ্টৰ দিনাখন এটা পূজা কৰোঁ, চৰক পূজা বুলি কয়। আৰু সেই পূজাৰ যিটো আমাৰ পৰম্পৰা মতে আমি পূজাটো কেনেকৈ কৰিব লাগে, যে মানুহৰ ঘৰে ঘৰে খুজি পিনে কৰিব লাগে, খুজিব লাগে। তেনেকৈ আপোনাৰ ঘৰত বা কাৰোবাৰ ঘৰত আমাৰ ধৰ্মৰ মানুহৰ ঘৰতে গৈ পিনে তাতে নাম গাই পিনে বা তেনেকৈ যেনেদৰে আমাৰ মহাদেৱৰ যিটো হেৰি আছে তাৰ ভেজ ভাও ধৰি পিনে তেনেকৈ ধৰণৰ মানুহে একেগোট খাই এই পূজাটো কৰা হয়, চৰক পূজাটো কৰা হয়। গতিকে আজি আমাৰ সেই ৰামগাঁৱৰ এটা দল এনেকৈ চৰক পূজা কমিটিৰ আৰু তাত তেখেতলোকে ইপিনে খুজিব আহিছিল আমাৰ এই বকুলগুৰি গাঁৱত। এই গাঁৱত ইপিনে এইটো ৰাস্তাতে গৈ আছিলে আৰু গৈ থাকোঁতে কি হ'ল, ইয়াতে কিছুমান এনেকৈ ইছলাম ধৰ্মাৱলম্বীৰ ল'ৰা আহে। ল'ৰাটোৰ নাম কি কৈছিলে? আজিম আলি। তেখেতে কি কৰিলে, তেখেতৰ দেউতাকক গেন্দা বুলি কয়, বিশেষ সঁচা নামটো বা হেৰি নামটো জনা হোৱা নাই এতিয়াও। গতিকে তেনেকৈ আজি কি কৰিলে, আমাৰ সেই যিজন ল'ৰাই ধৰ্মৰ কাৰণে হেৰি কৰি আছিলে, মাথা ফালি দিছে, কিন্তু কাপোৰ খুলি পেলাইছে, ডিঙিত যিটো ৰুদ্ৰাক্ষৰ মালা থাকে, মালাটো ছিঙি দিছে, ৰেড যিটো ৰঙা শালু কাপোৰ থাকে সেই কাপোৰটো ছিঙি দিছে। এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ ল'ৰাটোক মাৰি পিনে মাথালৈকে ফালি দিছে। গতিকে তেখেতৰ নামটো মই নাজানো, এই ল'ৰাজনৰ নাম কিবা জানো না? যিজন ল'ৰাক আমাক মাৰিছে। গতিকে এনেকুৱা ধৰণৰ উৎপাত, এনেকুৱা ধৰণৰ অভণ্ডামি আজি আমাৰ এই অঞ্চলটোত, আমাৰ ইয়াতে সংখ্যাগৰিষ্ঠৰ ইয়াতে সংখ্যালঘুসকলে ইমান কম হেৰি সাহসটো ক'ত পালে? সিহঁতৰ উদ্দেশ্যটো কি? এইটোতো বাংলাদেশ নহয়, এইটো আমাৰ ভাৰতবৰ্ষ, হিন্দুস্তান হয়। আজি আমাৰ যিটো ধৰ্মৰ কিছুমান বস্তু থাকে বা যিখিনি আমি পূজা কৰিবৰ কাৰণে যিখিনি ত্ৰিশূল বা বিশেষ বস্তুবিলাক, সেই বস্তুবিলাক ভৰিৰ লগত খুচিছে। আজি ইয়াত পেচাব কৰিব বুলি তেখেতে বোলে বাক্য কৈছে। ইয়াক ইমানখিনি এটা ধৰ্মত ইমানখিনি আঘাত সানিবৰ কাৰণে সংখ্যালঘু হৈ পিনে আজি ইমানখিনি, এইটোতো বাংলাদেশ নহয়, ইয়াতে ক'ত সাহস পালে, ক'ত হেৰি পালে? সেইটো আমাক ন্যায় লাগিবই। আমি ইয়াৰ কাৰণে তীব্ৰ গৰিহণা জনাইছোঁ। আৰু অসম পুলিচ আৰু আমাৰ অসমৰ গৃহ বিভাগ অনতি পলমে 12 ঘণ্টাৰ ভিতৰত আমাৰ এই উচিত ন্যায় লাগিব। তাৰ কাৰণে আমি যি জংগী আন্দোলন কৰিব লাগে বা যি কৰিব লাগে, আমি তালৈকে যাবলৈ সাজু হৈ থাকিম। নিতৌ ক্ষতিটো হ'ল, এইফালে আমাৰ চৰক পূজাৰো অলপ সেই হ'ল। মানে এনেকুৱা আছে ধৰকচোন, এতিয়া হয়তো আমি ইয়াতে হিন্দু মুছলমান আছোঁ, আমি কিন্তু চবে এটা মিলামিতিৰ মাজতে আছোঁ। এতিয়া এই যে ঘটনা সৃষ্টি কৰলা, হয়তো ই ভাবছে যে কিবা এটা লগাই দিওঁ, কিন্তু আমিতো এইটো ভবা নাই। কাৰণ এতিয়া হিন্দু মুছলমান আমি চবেই একলগত থাকিব লাগিব, সেয়াই আৰু। কিমানমান সময় দিছিল এইটো? টাইমটো ক'ব নোৱাৰিম, কিন্তু সময়টো মানে এনে মোটামুটি সন্ধিয়া সময়, মোটামুটি ধৰকচোন প্ৰায় সন্ধিয়া আৰু। তাৰমানে এই ল'ৰাটো চান মতে ল'ৰাটো মাল খাইছিল বোলে, তামান মদ খাইহে এইটো লগালা। তাৰমানে ৰামগড় চৰক পূজাৰ পাৰ্টিজন, আমাৰ চৰক পূজা কৰোঁ আমি। এনেতে মানে এই ক'ত ইফালৰ পৰা ঘূৰি পকি যাই আছে ঘৰৰ ফালে আৰু। তাৰপিছত ইয়াতে মানে বেয়াকৈ গালি পাৰিছে আৰু, মানে বেয়া ভাষাত গালি পাৰিছে, নকওঁ ধৰকচোন, ভাষাটো বেয়া দেখি। তাৰপিছত তথাপি আমি একো কোৱা নাই। আমাক কিবা কৈছে তো আমি গুচি যাওঁ। পাছত ইফালে দাবী যায় ফেলে, তাৰমানে এজনৰ গলত আপোনাৰ যিটো আমি নামা বুলি কওঁ, পুৰোহিতৰ গলত থাকে নামা বুলিটো মানে গলত মেৰাই থোৱা আছিলে, এইটো মানে টানি পেলাই দিলে আৰু। পেলাই দিয়াৰ পাছত ভৰি দি খুচি হ'ল আপোনাৰ ৰমা বুলিটো, এই লাগিলে সুতমে। তাৰ পাছত সি মাৰছে আকৌ সিহঁতক, সিহঁতৰ মানে কেইজনমান আছিলতো, ভয়ো কৰিছে, সিহঁতে মাৰা নাই, সিহঁতক মাৰছি। পাছত তাৰ দেউতাকো যাই ফেলে বোলে মাৰছি, সেই আৰু। তাৰপিছত কাৰ ঘৰ জ্বলাই দিলে? এইটো চান মাহমুদৰ ঘৰ। কোনে জ্বলাই দিলে? এইটো ৰাইজে জ্বলাইছে, গোটাই ৰাইজে। নাই বুলি অলপ 2000 তলত নহ'ব মানুহ। ঘৰ দুৱাৰখিনি পুৰছি, বাইকখন পুৰছি, আৰু যদি ভিতৰত কিবা আছে সেইখিনি পুৰা গৈছে কিজানি। সম্পূৰ্ণ মানে গোটাই জ্বলে। কিছুমান উদ্ধাৰো কৰিছে, এতিয়া দেখাবলৈ যে বাহিৰত অলপ কিবা কিবি থৈ দিছে, হয়তো কিছুমান বাচিও গৈছে, সেই আৰু। এইখিনিয়ে জানো।
এইটো আপোনাৰ একদম বকুলগুৰি, ৰাওগাঁও, ৰৌমাৰী, ৰামচাজাৰ, মহৰীপাৰা, জগন্নাথজাৰ, 1 নং ৰৌমাৰী, বকুলগুৰি, ৰামগাঁও, জগন্নাথজাৰ, মহৰীপাৰা, 1 নং ৰৌমাৰী, ৰামচাজাৰ, গোটাই মানুহ আছে। হয় হয় হয়।